हेलो फ्रेंड्स वेलकाम बैक टू माय अनादर ब्लॉग और आजिर दिन तो मैं एकेबारे व्यस्त आছিলো ओके आमार मंडलित এটা বিশেষ কাৰ্যসূচী লোৱা হৈছিল আমাৰ মণ্ডলীৰ কাৰণে আৰু সেই প্ৰগ্ৰামত মই এটেন্ড কৰিলো ৰাতিপুৱা 9টাৰ পৰা 12:30 লৈকে আৰু তাৰ পাছতে আমাৰ जल्दी बोल कल सुबह पनवेल গাঁৱতে আৰু এটা প্ৰগ্ৰাম লোৱা হৈছিল এলং সাইডাৰ ইন্টাৰনেশ্যনেল তৰফৰ পৰা ল'ৰা ছোৱালীৰ কাৰণে আৰু সেই প্ৰগ্ৰামতো মই অলপ দেৰি এটেন্ড কৰিলো আৰু তাত ল'ৰা ছোৱালীবিলাকক কিছুমান গেম খেলোৱা হ'ল আৰু সেই গেমৰ ভিডিঅ'বিলাক মই ৰেডি কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে আৰু সেই সকলোবিলাক মই আপোনালোকক এই ভিডিঅ'ৰ যোগেদি দেখাম আৰু ভিডিঅ'টোক যদি চাই কিনে ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে ব্লগ আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰি দিওঁ এতিয়া গেম খেলিবৰ কাৰণে পুৰা সবে সাজু হৈ গ'ল আৰু এইফালে আমি দেখিবলৈ পাইছোঁ ছোৱালীবিলাক ৰেডি আছে গেম খেলিবৰ কাৰণে আৰু প্ৰথম গেমটো তেওঁলোকে খেলিব তাৰ কাৰণে সাজু হৈছে আৰু এই গেমটো এতিয়া ষ্টাৰ্টেই হ'ব কি গেম খেলাব এইটো গেমটোৰ নামটো ক'বচোন এনেকুৱা ভৰিত দুজনক বান্ধি দিয়া হয় ভৰিবিলাক আৰু এনেকৈ খোজ কৰা হয় আৰু যোনে ফাৰ্ষ্ট আহিব সিয়ে জিকিব আৰু এইটো ষ্টাৰ্ট হ'ব এতিয়া ৰেডি হৈ আছে এইফালে ল'ৰাবিলাকৰ গেম দিয়া হৈছে আৰু সবেই নিজে নিজে সৰু ভাইটি খান্দত লৈ কিনে দৌৰিব এনেকুৱা এটা গেম লোৱা হৈছে কি গেম হ'ব এইটো নামটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবচোন মইতো নাজানো বাৰু আপোনালোকক সুধিছোঁ আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব এইফালেও ষ্টাৰ্ট হ'ব আৰু এইফালেও ষ্টাৰ্ট হ'ব এইফালে ছোৱালীয়ে আৰু এইফালে ল'ৰাৰ গেম ষ্টাৰ্ট হৈ গৈছে আপোনালোকক মই দেখুৱাই গৈছোঁ আপোনালোকে চাই থাকক এয়া দেখি আছে আপোনালোকে কি গেম এইটো এনেকুৱা দুজন দুজন দৌৰি আছে ছোৱালীবিলাকে যোনে ফাৰ্ষ্ট আহিব সিয়ে জিকিব কিছুমানেতো লাষ্টতে থাকি গ'ল আৰু এইফালে পৰি গৈছে সিহঁতে ফাৰ্ষ্ট হয় আৰু এনেকুৱা দেখিছে না ভৰিটো পূৰা একদম বান্ধি দিয়া হৈছে আৰু ভৰি বান্ধি কিনে এনেকুৱা দৌৰোৱা হৈছে আৰু বহুতে জিকিলে আৰু কিছুমানে পাছতে থাকি গ'ল আৰু এইফালে ল'ৰাবিলাকক গেম খেলোৱা হৈছে আৰু চবেই নিজে নিজে সৰু সৰু ভাইটিবিলাকক খান্দত লৈ কিনে উঠাই যাব এইফালে প্ৰাঞ্জল আছে আৰু এনমনক উঠাই লৈ যাব আৰু যোনে ফাৰ্ষ্ট দৌৰি কিনে তাত গৈ পাব সিয়ে জিকিব এইফালে চবেই নিজৰ নিজৰ সৰু সৰু ভাইটিবিলাকক লৈ থৈছে এনেকুৱা উঠাই থৈছে আৰু দৌৰিব এতিয়া প্ৰাঞ্জল নাই খেলছে সেইটো এনেকুৱা দৌৰিছে দেখিছে নহয় দেখিছে কুটুম ৰেচ হৈ আছে এইফালে এনেকৈ দৌৰি আছে চবেই ৰছী টনা গেম ষ্টাৰ্ট হ'ব ইয়াত দেখিবলৈ পাইছে আপোনালোকে আৰু এই গেমটো চাবৰ কাৰণে বহুত ভাল লাগে এইফালে আছে কিছুমান ছোৱালী আৰু এইফালে দুইটা পাৰ্টি থাকিব আৰু দুইটা পাৰ্টীয়ে এই গেমটো খেলিব আৰু মাজত এনেকুৱা ৰছী এটা বান্ধি দিয়া হৈছে এই ৰছীটোৰ পৰাই যোনফালে বেছি ৰছীটো গুচি যাব সেইফালে এইটো জিকিব বুলি ঘোষণা কৰা হয় আপোনালোকে দেখিছে এইফালে পূৰা ডাঙৰ ডাঙৰ আছে আৰু তেওঁলোকে জিকিম বুলি ভাবিছে আৰু দেখিছে এনেকুৱা ছোৱালীৰ টীম আছে আৰু এইফালে মহিলাও এড হৈছে চাগে গেমটো যেতিয়া ষ্টাৰ্ট হ'ব তেতিয়া আপোনালোকে চাব বহুত মজা লাগে চাবৰ কাৰণে ৰেডি কিমান আছিলে এইটো ষ্টাৰ্ট হৈ গ'ল গেম দুয়োটা পাৰ্টি পুৰা জোৰদাৰ শক্তি লগাইছে একেই সমান ঠিকে আছে পৰি গ'ল আৰু অলপ এইফালে পৰি গ'ল দেখিছে
জোর লাগাকে টানো 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 এইফালে আহি গৈছে আৰু অলপ আৰু অলপ এতিয়া আছে আমাৰ পানী খোৱা টিমৰ আৰু পানী খোৱা আৰু এটা টিম হ'ব এইটো টিমটো মইতো নামটো নাজানো আপোনালোকে দেখুৱাই গৈছোঁ আপোনালোকে চাই থাকক আমাৰ পানী খোৱা টিম আছে আৰু আমাৰ উদু কমিটিৰ যুৱক যুৱতীবিলাক আছে ইয়াত আৰু তেওঁলোকে জিকিব নিচিনা লাগিছে একদম পুৰা ফুল পাৱাৰত আছে আৰু জিকিব সেইটো আশা আছে তেওঁলোকে জিকিব না আৰু এইফালে কোনো টিম হয় এইটো চাম বাৰু কি হয় নাজানো মই ৰছী টনা খেলটো পানী খোৱা বনাম হাফজান বি বুলি এনেকুৱা ডিক্লেয়াৰ হ'ল আৰু সেই দুটা টিমে এই কম্পিটিশ্যনত ভাগ ল'ব আৰু সেই গেমটো আপোনালোকে দেখিবলৈ পাব আমাৰ পানী খোৱা টিমটো ৰেডি হৈ গ'ল এইফালে হাফজান বি এইফালে টিম অহা নাই Few moments later. পানী খোৱা জিকিলে Few moments later. ল'ৰাবিলাকৰ ৰছী টনা গেম হৈ আছে আৰু এইফালে আছে এইটো কোন টিম হয় নামটোৱে মই পাহৰিলোঁ পাছত এলাউন্স কৰিলে আপোনালোকক জনাম আৰু এইফালে চাগে কামান পাথাৰ আছে আৰু এইফালে এই টিমটোৱে নাম মই পাহৰিলোঁ বেছি ডাঙৰ ল'ৰাবিলাক অহা নাই সৰুবিলাকো এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব লগা হৈছে যিহেতু ল'ৰা বুলি ক'লে আহি গৈছে আৰু উপায় নাই তেওঁলোকে এনেকুৱা সৰু হৈ কিনে আহিছে আৰু সেইকাৰণে আৰু গেমটোত অংশগ্ৰহণ কৰিছে এইফালে পাবজান আছে আৰু এইফালে কামান পাথাৰ আছে ৰেডি হৈ গৈছে এতিয়া গেমটো খেলিব মেইন পইণ্ট এইটোৱে হয় এইফালে চেণ্ডেল এটা দিয়া হৈছে এইফালে এটা চেণ্ডেল দিয়া হৈছে চেণ্ডেলটোত যোনফালে গুচি যাব এই ৰছীটো এই পাৰ্টিয়ে জিকিব দেখিছে নহয় আপোনালোকে ষ্টাৰ্ট হৈ গ'ল ৰছী টনা গেম পানী খোৱা বনাম পাবজান বি এই ল'ৰাবিলাকৰ এইটো গেৰাণ্টি আছে আৰু জিকিব নিচিনা লাগিছে যিহেতু আগৰ পৰা এই গেমটো খেলি আছে তেওঁলোকে উৎপল আগত দেখাই দে পাবজানকে দেখাই দিওঁ পাবজানকে দেখাই দিওঁ তাগত পানী খোৱাৰ তাগত এই পানী খোৱাৰ তাগত দেখাই দিওঁ হুজল পানী খোৱাৰ তাগত দেখাই দিওঁ পাবজানকে ঠিক আছে पूरा जोर से टानबा एकदम पानी खुआ जीते गए हाथ दिए पे एकदम मोटू भाई आ गए अंदर पारी खुआ टीम जीते लगे এইফালে পাবজান বি আছে আৰু ইয়াতো বহুত হেভি প্লেয়াৰ বিলাক আছে দেখিছে সিহঁতিও জিকিব পাৰে ইফালে পানী খোৱা ইফালে পাবজান বি A few moments later. पानी खुआ जोर लगा के पानी खुआ जोर लगा के पानी खुआ এইফালে আছে পাবজান বি এতে পুরা জোর লাগাই গেল আছে কিন্তু পানি খুয়া জোর লাগা के पानी खुआ जिकी गाइस जो बोला था वही हुआ पानी खुआ ने जीत गया यार नमस्कार জিকিলে পাৰি গলো পানী খোৱা
মই আগতে গম পাইছিলোঁ যে পানীভাত জিকিব বুলি আৰু এইটো হৈয়ে গ'ল। আমাৰ যিমান গেমসমূহ আছিলে গোটেইখিনি খেলা হৈ গ'ল আৰু এতিয়া সৰু সৰু ল'ৰা ছোৱালীবিলাকক খোৱাৰ ব্যৱস্থা কৰা হৈছে। সিহঁতক ফাৰ্ষ্ট দিয়া হৈছে খাবলৈ, তাৰপাছত আৰু ডাঙৰবিলাকৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। আৰু এতিয়া ডাঙৰবিলাকক স্কুলৰ ভিতৰত মাতি লৈ যোৱা হৈ গৈছে আৰু তাত কিবা কিছুমান প্ৰগ্ৰামবিলাক আছে চাগে, সেই প্ৰগ্ৰামবিলাক কৰা হ'ব। সৰু সৰু ল'ৰা ছোৱালীবিলাকে লাইন লাগিছে আৰু তেওঁলোকৰ কাৰণে খিচিৰিৰ ব্যৱস্থা কৰা হৈছে। এইটো খিচিৰি দেখিছে, খিচিৰিৰ ব্যৱস্থা কৰা হৈছে। এইফালে ল'ৰাবিলাকৰ লাইন বনোৱা হৈছে আৰু দুইফালে দিয়া হ'ব। এইফালে খোৱাৰ ব্যৱস্থা কৰা হৈছে। এইটো চিকেন হয়, চিকেনৰ লগত খিচিৰি আছে, আচাৰ আছে আৰু পানী আছে। আৰু ডাঙৰ যুৱক যুৱতীৰ কাৰণে এইফালে সাংস্কৃতিক এইটো টাইম চলি আছে। তাৰপাছত ভোক লাগি আছিলে আৰু আমিও খাই ল'লোঁ খিচিৰি, ব্ৰইলাৰ আৰু আচাৰ লগত। Few moments later. আমাক এটা চাৰ্টিফিকেট দিলে ফ্ৰেণ্ডছ, আৰু এই চাৰ্টিফিকেটটো পাই কিনে বহুত ভাল লাগিছে। প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হ'ব এতিয়া। আমি এতিয়া প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন কৰিম। চবেই নিজৰ নামবিলাক একদম ধ্যানছে শুনিব। যিহেতু বেলুন খেলি আছে আৰু এই বেলুন খেলটোত নিজৰ বেলুনটো বচাব লাগিব আৰু বেলেগৰটো ফুটাব লাগিব। এই গেমটো খেলিছোঁ আগতে, মজা লাগে। Few moments later. ले ए बाबा वो की होता है को तुम्हारे दे टेक्निक टेक्नोलॉजिया ये है टेक्नोलॉजिया टेक्नोलॉजिया ए पूरी फटी जा रे
হৈছে আৰু সেই কাপৰ পৰা আমি ঘৰত গৈ কিনে চাহ খাম বুলি কৈছোঁ। এইটো এইফালে অনামিকা ভাগিনীকো দিয়া হৈছে, চবেই পাইছোঁ আমি। আৰু এনেকুৱা টিফিন দিয়া হৈছে এতিয়া। লেকিন মোৰ ইয়াত যে একদম ইউনিক হৈ গ'ল কমলা পাই গৈছে মজা লাগিছে। Few moments later. প্ৰায় 4মান বজাত সেই প্ৰগ্ৰামৰ পৰা মই নিজ ঘৰলৈ উভতি আহিলোঁ আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰি দিছোঁ। আপোনালোকক চাই কিনে কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে আজি ইমানতেই সমাপ্ত কৰিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজি বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।